সুপ্ৰভাত হৈ থকা নাই এতিয়া আবেলি হ'লগৈ অহিৰণক লৈ মই এতিয়া আহি আছো মনৰ ঘৰলৈ মনৰ ঘৰ পাই এতিয়া আমাৰ মন বদমাছকো উঠাই ললো আৰু এতিয়া আমি তিনিওটা মানুহ কলৈ যাওঁ গম পাইনে বাৰু সেই যে ইয়াৰ আগৰ ভিডিঅ'টোত মাহঁতক ধুনাগুৰি ঘাটত থবলৈ আহিছিলো এতিয়া মাহঁতক আকৌ আনিবলৈ আহিছো মানে মাহঁত মাজুলীৰ পৰা আহি আছে আৰু কৰবালৈ ওলাই আহিবলৈ পাওঁহে ইহঁতৰ আকৌ চিপছ কিনা মৰ্টন কিনাৰ লেঠাই নুগুছে ৰ'ব বাকীখিনি কথা পিছতে কৈ আছো ৰাস্তাতে মানে এই বগৰী গছজোপা পালো সেইবাবে নামি বোলো দুটা পাৰি খায়ে যাওঁ প্ৰথমতে আমাৰ মনিয়া এইমাৰে প্ৰথমটো চাটতে এসোপামান বগৰী পেলালে আৰু তাৰে পকা বগৰী এটা টপককৈ খাবলৈহে বুটলিলো আৰু তাৰ পিছত মই মৰা দুৰন্ত লাঠিডাল দুৰন্ত গতিত গৈ গছজোপাতে লাগি থাকিল আৰু বগৰীৰ নামত পৰিল দুটা পকা পাত আৰু বগৰীৰ গছক তাতে বিদায় দি আমি পালোহি ধুনাগুৰি ঘাট মানে অথনি মাহঁতক থবলৈ আহোঁতে অকলে আহিছিলো কিন্তু চিনেৰীটো যে ইমান ধুনীয়া আছিল সেইবাবে বোলো এতিয়া দুটাক লগত লৈয়ে যাওঁ ঘাট পাই মাহঁত নোপোৱা দেখি আমি নদীৰ পাৰে অলপ পনপনাই ফুৰিলো বাৰু সৰুতে এনেকৈ বুট বা শুকান বগৰী কোনে খাই পাইছে শুকান বগৰী কিনা বাইদেউ গৰাকীৰ ওচৰতে আকৌ কেঁচা চানা খাবলৈ পালোহি তাতে কাষৰ দোকানখনতে চুলাইও আছে কিন্তু আমি নাখাওঁ আমি মাত্ৰ চাকনা খোৱা মানুহে বাৰু এতিয়া মাহঁত পোৱা মানে পানীবিহীন চাকনাকে খাওঁ আজিলৈ ইমানেই আকৌ পিছত লগ পাম।